तानवीर हुसैननि जोनोम सान रंजाथाय उदालगुरि जिल्लानि सिङाव थानाय घाग्रापारा गामिनि मोहम्मद मनिर हुसैन आरो तानु बेगमनि नैथि फिसाला तानवीर हुसैननि जोनोम सान। बे जोनोम सानाव गोबां माननि आलासिफोरखौ हांख्रायनायजों लोगोसे ओनसोलनि गोरिब दुखियाफोरनो फिसालानि जोनोम सानखौ लोब्बा लानानै गोबां गाननाय जोमनाय आरो सि जोम राननानै होयो। तानवीरनि जोनोम सान रंजाथाय फारिलाइयाव गाहाय आलासि महरै नखरनि फारसेनिफ्राय आसामनि बारग' मन्थ्रि मुस्रि रिहन दैमारि बिथांखौ हांख्रायनानै लाबोदोंमोन। गोबां सुबुंफोरा रंजानायजों नखरनिसिम गोजोननाय फोरमायदों आरो इसोरा बोर होथों होननानै बिथांमोननिसिम दुआ गाबदों। मैं कब विचारूँ जे जीहेतु आमार मनिर हुसैन डांगरिया तेखेत आमार गाँवरे लड़ा एजन बहुत सरुर पराय बहुत दुखिया घৰৰ পৰা तेखेत माने डाঙर হৈ ফালে बहुत कष्ट কৰি बहुत राइज কৰিছে আৰু লগতে তেখেতে যোনটো আজি নিজৰ সৰু ল'ৰাৰ বাৰ্থডেটো পাতিলে তনবীৰৰ আৰু এই বাৰ্থডেৰ মাধ্যমেৰে মানে তেখেত মানে প্ৰত্যেক বছৰে ইয়াৰে যিমান গৰীব দুখীয়া মানুহ আছে সবকে সহায় কৰে প্ৰায় মানে আপুনি মানে ভাবিব নোৱাৰাকে মানে তেখেত সহায় কৰে। যিমান গৰীব দুখীয়া কিবা মেডিকেলৰ কিবা খৰচ লাগে মেডিকেলৰ খৰচ দিয়ে মানুহক মেডিকেলৰ ট্ৰিটমেণ্ট কৰায় গৰীব দুখীয়া কাপোৰ দিয়ে। তো মই ভাবোঁ কি মানে তেনেকুৱাকৈ যিমান মানুহ আছে আমাৰ ইয়াতে চবে তেখেতৰ পৰা শিক্ষা পাব লাগে যে মানে কেনেকুৱাকৈ মানুহ এজন ৰাইজ আপ কৰিলে বা ডাঙৰ মানুহ হ'লেও যে মানে সৰু মানুহক পাহৰি নাযায় সৰু মানুহক সদায় শ্ৰদ্ধা কৰে তেখেত চবৰ লগত মিলি চলে। আৰু বিশেষকৈ মইতো নিজে আজি এটা আলহী আপোনালোকে মোক ধৰি লৈছে ইয়াতে কিবা সুধিবৰ কাৰণে মই মানে কিনো কম আৰু তেখেতক মানে ভগৱানে মংগল কৰক তেখেতৰ ল'ৰাক আশীৰ্বাদ দিয়ক সকলোৱে ৰাইজে আশীৰ্বাদ দি পেলাই ডাঙৰ দীঘল কৰক আৰু আমি সেইটোৱে কামনা কৰিছোঁ। আৰু বিশেষকৈ মানে মনিৰ হুছেইন আৰু তেখেতৰ যোনটো খোলখালি আছে ইছলাম আৰু ইকবাল ইহঁতক মই চাইছোঁ ইহঁতৰ ইগ' নাই চবকে সন্মানে চায় আৰু চবকে সন্মান কৰে সেইটোৱে ময়ো তেখেতক আশীৰ্বাদ দিছোঁ এজন শিক্ষক হৈ পেলাই এজন আশীৰ্বাদ দি আছোঁ যে তেখেত আৰু ৰাইজ কৰক আৰু সমাজক মানে উন্নতি কৰক যে তেখেতে যিমান সহায় কৰিব পাৰিলে আমি ইমানে ভাল পাম আৰু ৰাইজে ইমান ভাল পাব। ধন্যবাদ। আল্লাই ভালে ৰাখক আমাক দুখীয়া মানুহক সকলোকে কাপোৰ দিছে আৰু ভৱিষ্যতেও যেন পাই আমি আৰু আল্লাই দেখ সিহঁতক ওপৰ আল্লাই সিহঁতক ভাল কৰক আৰু ডাঙৰ বনাক এইখিনিয়ে আমাৰ কামনা। আমি শুনা পাইছোঁ আগে পিছে মানে মনিৰ দাই এনেকৈ দিয়ে থাকে আপুনি কি কয় বহুত ভাল আল্লাই আৰু ভাল কৰক আৰু দিবা দেখ সিহঁতক আল্লাই আৰু ডাঙৰ পাইছে আমি ভাল পাইছোঁ আৰু ল'ৰাটোক আশীৰ্বাদ দি দীৰ্ঘ দিনৰ কাৰণে ভাইয়া আমার কাপড় দিছে আমি মনিরের ছেলের অন্নপ্রাশন বার্থডেতে আইছি ওরা জানি ঠাকুরে আরো আশীর্বাদ দেয় আরো জানি ভালো করে।